নমস্কাৰ বন্ধুসকল, মোৰ বিস্ময় চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে ভাল, কাৰণ বিহুৰ বতৰ, সকলোৰে গাত বিহুৱে লাগি আছে। ঘৰে ঘৰে পিঠা, একদম লাড়ু। তো ময়ো ভাবিছোঁ বৰ্তমানটো ৰাতিপুৱাই হৈ আছে, সেইকাৰণে আজি ভাবিছোঁ একদম পূৰা ধুনীয়াকৈ লাল চাহ একাপ বনাই পিঠা লাড়ুৰ সৈতে চাহকাপ খাই লওঁ। মোৰ বাৰু চাহত ইমান ইণ্টাৰেষ্ট নাই, তথাপিও পিঠাটো ভিজাবলৈ খাওঁ মই চাহকাপ বাৰু। তাৰপিছত পিছৰ চাহখিনি নাখাওঁ আৰু। তো তাকে বলক মোৰ সৈতে মোৰ ব্লগটো আৰম্ভ কৰোঁ। আৰু এইফালে পিঠা, এইফালে গুৰ মিঠৈৰ লাড়ু। পিঠাকেইটা বাৰু মই বনোৱা নাই, এইকেইটা মই বনাইছোঁ বাৰু, কেটলি পিঠাকেইটা। আৰু লাড়ু বনাইছোঁ, বাকী এইকেইটা মানে বেলেগ ছাইডৰ পৰা আহিছে। তো আহা দেখা যায় নাহা ব্ৰেকফাষ্ট কৰোঁ। এইকেইটা মানে বহুত দূৰৰ পৰা আহিছে এইকেইটা পিঠা। এইটো নগাবৰৰ পিঠা হয়, একদম কালাৰটো মানে কলা কলা টাইপ অলপ আৰু মানে পাৰ্পল কালাৰ টাইপ অলপ। ইমান ধুনীয়া লাগিছে খাই, গুৰ মিঠৈ আৰু নাৰিকলৰ। কেটলি পিঠাটো খাই কোৱা কেনেকুৱা লাগিছে? এইটো ভালে, তুমি ভালে বনোৱা এইটো। তথাপিও কোৱাচোন বাৰু আজি কেনেকুৱা হৈছে কোৱা। গৰম হৈ আছে খালি ন? ৰাতিপুৱাৰ চাহকণ খাওঁ মানে দুপৰীয়াৰ সাজটো বনাবলৈ হ'ল। তাকে মই অমিতা আৰু ৰঙালাও লগতে এইফালে মচুৰ দাল তিয়াই থৈ দিছোঁ, একেলগে মিক্স চব্জি বনাম আৰু। তাকে এইফালে মিক্স চব্জি মই বনাবলৈ আৰম্ভ কৰিলোঁ। লগতে এয়া আদা নহৰু জাতি জালুকৰ অলপ পেষ্ট দিছোঁ। তাৰপিছত এইফালে মই বুট তিয়াই থৈ দিছিলোঁ আৰু মগু মাহৰ সৈতে। তাৰপিছত ধনিয়া পাত আৰু এইফালে নহৰু অকণমান দি পেলাই মই বুটৰ চাটনি বনাম আৰু। মই মানে বুটৰ চাটনি খাই খুবেই বেছি ভাল পাওঁ আৰু। এয়া বুটৰ চাটনি মোৰ হৈ গ'ল। একদম আদা নহৰু জলকীয়া আৰু ধনিয়া পাতৰ ধুনীয়া গোন্ধ ওলাইছে। আজি মই আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম, যিসকলে মানে তিতা কেৰেলা খাই ভাল পায় আৰু। মই বাৰু তিতা কেৰেলা খাই খুবেই ভাল পাওঁ। তো যদি আপোনালোকেও ভাল পায় মোৰ দৰে এনেকুৱা তিতা কেৰেলা খাবলৈ, তো বনাই খাবচোন এদিনমান, খুবেই টেষ্টি হয়। প্ৰথমে দিছোঁ মই কেৰাহীত গৰম পানী, তাৰপিছত মিহি মিহিকৈ কটা দুটা তিতা কেৰেলা, তাৰপিছত মই ইয়াত দিছোঁ অকণমান পিঁয়াজ মিহিকৈ কটা, তাৰপিছত ইয়াত আদা নহৰু জলকীয়া জাতি জালুক একেলগে পেষ্ট অলপমান। তাৰপিছত চবতছে টেষ্টি কৰা বস্তুটোৱে হৈছে এইটো হৈছে শুকতি, 1 চামুচ দিছোঁ। তাৰপিছত এয়া হৈছে নিমখ। তাৰপিছত মই এইখিনি অলপ ধুনীয়াকৈ উতলিবলৈ দিম আৰু। অলপ উতলাৰ পিছত এনেকুৱা ধৰণৰ কালাৰ হৈ যায়গৈ। তো ইয়াতে মই এতিয়া দিম কলাখাৰ। এয়া ঘৰৰ পৰা অনা কলাখাৰ আছিলে, অলপ দিছোঁ, কাৰণ তিতা কেৰেলাৰ তেতিয়া তিতা ভাৱটো অলপ নাইকিয়া হৈ যাব আৰু। এতিয়া তিতা কেৰেলাটো অলপ টাইম উতলিবলৈ দিম, ফেনখিনি নাইকিয়া হ'বলৈ দিম আৰু। তাৰপিছত এইফালে মোৰ মিক্স চব্জি হৈ আছে, ৰঙালাও অমিতা আৰু দাইলৰ প্ৰায় হৈ গৈছে আৰু। তাৰপিছত ইয়াত তিতা কেৰেলাৰ চব্জিখিনিত মই এয়া লাষ্টত মান ধনিয়া অলপ দিছোঁ, থেতালি দিছোঁ আৰু মোৰ এয়া প্ৰায় হৈ গৈছে। এয়া হ'ল শুকতি আৰু তিতা কেৰেলাৰ বইলটো। তাৰপিছত এইফালে মোৰ কি কয় বুটৰ চাটনি। এও মানে শুকতি বা মাছ কিবা মাংস থাকিলে বুটৰ চাটনি খাই বেয়া পায় মানে, কিন্তু মই মানে বহুত হয়নে, ময়ো বহুত ভাল পাওঁ বাৰু। আৰু মই কিন্তু শুকতি মাছ দি থাকিলেও এই বুটৰ চাটনি খাওঁৱেই, মই খুব ভাল পাওঁ বাৰু। বহুতে বেয়া পায় এনেকৈ খাবলৈ, ময়ো লৈ লওঁ আৰু অলপ অলপ। তিতা মিঠা খানা, ৰঙালাওটো মিঠা। এইফালে মোৰ এই আঞ্জাটো থাকে, তিতা কেৰেলা আৰু শুকতি, বিশেষকৈ শুকতি য'তে নাখাওঁ কেলে মোৰ পেটলৈ বেছি ভাত সোমাই যায়, বহুত বেছি ভাল লাগে আৰু। এইটোৱে বোলে শুকতিও নাখায়, ৰঙালাও নাখায়, পিঁয়াজ অকণমান মিহি মিহিকৈ কাটি দিছোঁ, কেনেকৈ খায় আৰু ৰূপমে, খোৱা আৰু দেই। মই অকণমান খাম দেই শুকতিৰ লগত, মই বহুত ভাল পাওঁ। চাওঁ এই পাতটো এৰাই দিয়া না, মোৰ পাত লাগি আছে, মান ধনিয়া পাত। এই কণ মই বহুত ভাল পাওঁ। কৃষ্ণ, কি মজা তিতাত। পৰা ওলাইছে সেয়া ডাঙৰি চাঙৰি লৈ বেগত। বেয়া লাগে আৰু মানে কি কয়, নাইট ডিউটি থাকিলে বেয়া লাগে দিয়কচোন, দিনৰ ডিউটি থাকিলে ভালেই লাগে। দিনটো যায়গৈ কাম বন কৰোঁতে, এতিয়া নাইটটো মানে কি হয়, কি আৰু আমনি লাগে। কি মিছা কথা কৈছো আকৌ, চকুৰ পানী কেলে ওলাম, জল্দি যোৱা কি খুৱাম আকৌ, ভাত খাই উঠিছেহে বা।
আৰু কি খোৱানো ই বোলে মোক চুপ বনাই খুৱাই বোলে চুপো বনাই নোখোৱালে টেকেলি এটা কেতিয়াবা কিনি আনিছিলো আজিলৈকে মানে কি ভৰালো তাৰপিছত নাই একে মাহ মানৰ দিয়া এতিয়া বিহু বুলি 500 টকা এটা দিয়া মই তোমাৰ এই মোবাইলৰ যাওঁ মোবাইলৰ পিছফালে 500 টকা এটা দেখিছা নহলে 100 টকা হলেও দিয়া বিহু বুলি পেলাই মই 1 টকা এটা সোমোৱা নাই টেকেলিটোত দিয়া 100 টকা এটা হলেও দিয়া বিহু বুলি সোমাওগে এতিয়া সোমামগে মই চোৱা মই মিছা কৈছো যদি চোৱাহি মই কেতিয়া ভৰাই দিম মোৰ টেকেলিটো একেবাৰে লকাৰত আছে এনেই আৰু একো নাই এইটোত 100 টকা আজি কেইমাহ হ'ল ভৰোৱাই নাই এইটো টেকেলিটো এনেই নামত আছে এই ইমান ডাঙৰ টেকেলি এটা লৈ আহিছো দেই এইটো কিন্তু কি হব এখেতে পইচাই নিদিয়ে চা আজি বিহু বুলি এয়া ভৰালো আৰু দেখিছা নাই ক'ত তুমি চোৱাই নাই ভৰাইছো আকৌ সেই পইচাটো তুমি নোপোৱা আৰু ভাঙিলেও টেকেলিটো মোৰ লগত বহুত নাই হিচাপে হৈছে 100 টকা দি বহুত ডাঙৰ কাম কৰা নাই যোৱা হ'ব বাই বাই যোৱা মহা ফুফু যাবা নেকি বতৰটো ইমান ধুনীয়া লাগিছে এয়া আকৌ গধূলিলৈকে বহুতে বিহু মাৰিবলৈ আহিলে একদম খুব ভাল লাগিলে দেখি পেলাই কাৰণ সেই গাঁৱত থাকিলেহে বিহু এনেকুৱা মাৰিবলৈ আহে দেখিবলৈ পাওঁ কোৱাৰ্টাৰটো সেইবোৰ দেখিবলৈ পোৱা নাযায় দিয়কচোন এই পৰম্পৰা যে বহুতে সেই কোৱাৰ্টাৰটো বচাই ৰাখিছে খুব ভাল লাগিছে চাই তাকেই বিহু চালোঁ অলপ বিহু নাচিবলৈ অহা নাচনীবোৰকনো মই এতিয়া কি দিওঁ পিঠাও নবনালোঁ মোৰ বৰ লাজ লাগিছে পাই তাৰপিছত আৰু এয়া তিলৰ লাড়ু আৰু গুড়ৰ লাড়ু যে বনাইছিলোঁ তাকে কেইটামান লৈ লৈছোঁ লগতে আৰু গ্লুকন ডি পানী লৈ লৈছোঁ আৰু চাহ নবনালোঁ খুবেই গৰম আছিলে দিনটো বহুত ভাল লাগিলে দেই মানে কি আৰু গাঁৱত এনেকুৱা বিহু নাচিবলৈ আহে সকলোৱে ঘৰে ঘৰে তো এতিয়া যে এনেকুৱা কোৱাৰ্টাৰটো বহুতে মানে নাচিছে ইমানেই ভাল লাগিছে একদম ভাল লাগি গৈছে আৰু খুবেই ভাল লাগিছে তো সকলোকে মই লাড়ু আৰু এনেকুৱা গ্লুকন দি দিলোঁ আৰু পুৰা চাফা তো ভাল লাগিলে দেই সঁচাকৈ বহুত ভাল লাগিলে খালি মোৰ হাজবেণ্ড নাই মানে হাজবেণ্ডৰ ডিউটি আছিলে থকা হ'লে আৰু বেছি ভাল লাগিলে হয় বাৰু